Hello friends, কি খবৰ? আশা কৰোঁ আপোনালোকে হেলদি আছে, ফিট আছে। আমাৰ সকলোৰে মাজত কিছুমান ষ্ট্ৰেংথ থাকে, কিছুমান উইকনেছ থাকে। তো সেই ষ্ট্ৰেংথ আৰু উইকনেছখিনি আমি নিজেই সেইখিনি আইডেণ্টিফাই কৰিব লাগিব। আৰু ষ্ট্ৰেংথছখিনি আইডেণ্টিফাই কৰি আমি আগবাঢ়ি যাব লাগিব আৰু উইকনেছখিনি সেইখিনি আমি আইডেণ্টিফাই কৰি আমি সেইখিনি ষ্ট্ৰেংথছলৈ কনভাৰ্ট কৰিব শিকিব লাগিব। এতিয়া হয়তো বহুতে চাগে বুজি পোৱা নাই ষ্ট্ৰেংথ উইকনেছ। এতিয়া যেনে মই কওঁ যদি মই কনফিডেণ্ট হয়, সেইটো মোৰ এটা ষ্ট্ৰেংথ হয়। মই পাব্লিকৰ আগত মই কথা পাতিব পাৰোঁ, মোৰ স্পিকিং কেপাবিলিটি সেইটো মোৰ ষ্ট্ৰেংথ হয়। মোৰ পজিটিভ এটিটিউড ডিটাৰমিনেশ্যন সেইটো মোৰ ষ্ট্ৰেংথ হয়। মই সেইখিনি ষ্ট্ৰেংথ লৈ মই আগবাঢ়ি যাবলৈ সাহস কৰিব পাৰোঁ। উইকনেছ যেনে খঙত মানুহে বহুত কিবা কিবি কৰি দিয়ে, যোনটো হয়তো আমি যদি আগবাঢ়ি যাওঁ সেই ৰাস্তাটোত আমাৰ অবষ্টিকেল আনিব পাৰে। আৰু হৈছে ইম'শ্যনেল হৈ যোৱা। আমি পুতুককৈ ইম'শ্যনেলি ব্ৰেক ডাউন হৈ যাওঁ, ডাউন পৰি যাওঁ। সেইটো এটা উইকনেছ হ'ব পাৰে। এই উইকনেছখিনি আমি ষ্ট্ৰেংথছলৈ কনভাৰ্ট কৰিব শিকিব লাগে, যদি আমি আগবাঢ়ি যাবলৈ আমাৰ মাজত সেই ডিটাৰমিনেশ্যনটো আছে। তো সকলোৰে মাজত ষ্ট্ৰেংথ আছে, উইকনেছেছো আছে। এনেকুৱা নহয় যে কাৰো একো উইকনেছে আছে। তো সেইটো আইডেণ্টিফাই কৰা সেইটো আমাৰ ডিউটি হয়। মই আগতেও এটা ভিডিঅ'ত কৈছিলোঁ যে মই এখন কিতাপ ইউ কেন উইন বাই শিৱ খেৰ সেইখন পঢ়ি বহুত ভাল পাওঁ। তো আজি মই পঢ়ি থাকোঁতে এটা চেপ্টাৰ মোৰ বহুত ভাল লাগিলে। গোটেই কিতাপখনেই পঢ়ি ভাল লাগে। তো তাৰ মাজতে সেই চেপ্টাৰটো মই আপোনালোকৰ আগত সেইটো শ্বেয়াৰ কৰোঁ। বহুতে হয়তো পঢ়িছে, বহুতে নাই পঢ়া। যোনখিনি নাই পঢ়া আই হোপ সেই ভিডিঅ'টো আপোনালোকৰ কাৰণে হয়, বহুত বেনিফিচিয়েল হ'ব যদি পূৰা মোৰ ফুল ভিডিঅ'টো চায়। আমি যেতিয়া নিজকে আইনাৰ আগত চাওঁ, তো আমি নিজকে দেখি যে কিবা এটা লাইফত কৰিছোঁ সেনেকুৱা ফিলটো হ'ব লাগে। এই ষ্ট্ৰেংথ আৰু উইকনেছটো যে কৈছোঁ সেইটোৰ লগতে ৰিলেটেড হয়। এতিয়া ষ্ট্ৰেংথ যদি অভাৰ ইউজ হৈ যায় সেইটো উইকনেছলৈও কনভাৰ্ট হ'ব পাৰে। এটা মই এক্সাম্পল দিছোঁ, যেনে মই যে কৈছোঁ মই কনফিডেণ্ট হয়। এতিয়া যদি মোৰ কনফিডেণ্টটো অভাৰ কনফিডেঞ্চ হৈ যায়, মোৰ ডাউনফল হৈ যাব। যদি মই ছাকচেছৰ ৰাস্তাত আছোঁ, মোৰ সেইটো ফেইলিয়াৰ হৈ যাব। কাৰণ অভাৰ কনফিডেঞ্চ যদি মই হৈ যাওঁ যিকোনো কামত, মোৰ মোৰ ছাকচেছ নাপাওঁ, সেইটো খাটাং। আৰু এটা এক্সাম্পল দিছোঁ। ছাপ'জ এতিয়া ছেইলছ মাৰ্কেটিং এনেকুৱা জবত সদায় এটা কোম্পানীয়ে কি বিচাৰে, যোনে মানুহৰ লগত কথা পাতিব পাৰে, কনভিন্স কৰিব পাৰে। আজি মই এজনক কিবা এটা চেল কৰিবৰ কাৰণে গৈছোঁ। মই ধুনীয়াকৈ বুজাই আছোঁ, বস্তুটো কথা পাতি আছোঁ। এতিয়া যদি মই সেইটো অভাৰ কিবা ক'বলৈ যাওঁ, বেছিকৈ পাতি আছোঁ, মানে পাতি এনেকুৱা পাতিছোঁ যে মই সেইটোও পাহৰি গৈছোঁ যে মোৰ অপজিট যোনে বহি আছে, মই যাক বুজাই আছোঁ তেওঁ ইৰিটেট হৈ গৈছে। তো সেই বস্তুটো কি হ'ব, সেই তেওঁৰ মাইণ্ডত এটা নেগেটিভ ইম্পেক্ট পৰিব। বুজিছেনে কথাটো? তো যদি সেইটো চেল কনভাৰ্ট হ'বলৈ গৈ আছিলে পজিটিভত, মানুহজনে ভাবিব যে এই মানুহজনে এতিয়াই ইমান কামোৰ দিছে, মোৰ এইটো অকণ গৰ্বৰ লাগিছে, ছামথিং ইজ ফিছি। সেই কামটো হওঁতে ৰখি যাব। তো বুজি পালেনে? এতিয়া মোৰ কথা পাতিব পাৰোঁ, সেইটো মোৰ ষ্ট্ৰেংথ। কিন্তু যদি সেইটো অভাৰ ইউজ হৈ যায়, সেই ষ্ট্ৰেংথটো মোৰ কামটো নহ'লগৈ। নোহোৱাৰ কাৰণে সেই ষ্ট্ৰেংথটো উইকনেছলৈ কনভাৰ্ট হৈ গ'ল। কামটো হওঁতেও ৰখি গ'ল। আমি সেইটো উই হেভ টু কিপ ডেট ইন মাইণ্ড যে আমাৰ ষ্ট্ৰেংথছবিলাক আমি অভাৰ ইউটিলাইজ নকৰোঁ,
যোনটো মানে অভাৰ ইউজ কৰিলে যে চব বস্তু অভাৰ হৈ গ'লে যে বেয়া বুলি কয় সেইটো একদম ঠিক যে যোনটো যিমানটো দৰকাৰ সিমানখিনিয়ে কৰিব লাগে এতিয়া উইকনেছ যোনটো মই কৈছিলোঁ খং ইম'শ্যনেল ব্ৰেকডাউন এতিয়া ছাপ'জ মোক কোনোবাই কিবা এটা কথাত ডাউন দিছে কিবা এটা কৈছে উল্টাকৈ সেই বুলি কি ময়ো উল্টাকৈ ক'ম নে মোক কিটো কথাত মোক উল্টাকৈ কৈছে বা কিটো কথাত বেয়াকৈ কৈছে মই সেইটোৰ ওপৰত ভাবিম যে কেলৈ কৈছে মোৰ কিবা ভুল আছে নেকি যদি সেইটোত মই কিবা কাৰেক্ট কৰিব পাৰোঁ মই উল্টা ৰিপ্লাই নিদি বেয়াকৈও ময়ো কৈ দিব পাৰোঁ আমিও ক'ব পাৰোঁ নকৈ আমি সেইটো অকণমান পেচেঞ্চ ৰাখিব লাগিব পেচেঞ্চ ৰাখি আমি ভাবিব লাগিব যে আমি কিবা সেইটো কাৰেক্ট কৰিব পাৰোঁ নেকি আমি চান্সে দিব নালাগে যে কিবা ক'ব পৰা বা ঠিক আছে ভুল হ'ল নেক্সট টাইম আমি সেইটো চান্স দিব নালাগে যে ছাপ'জ এজন এমপ্লয় কোম্পানীত এটা জব কৰি আছে চ' সেনেকুৱা অকণমান আপছ এণ্ড ডাউনছ হয় কোম্পানীয়ে আজি বোলে কিবা এটা টাৰ্গেট দিছে সেই টাৰ্গেটটো পূৰা এজন এমপ্লয়ীয়ে কৰিব পৰা নাই চ' কোম্পানীয়ে হয়তো চাগে কিবা বেয়াকৈ কৈছে এতিয়া যদি সেই এমপ্লয়ীজনৰ খঙতে চাকৰিটো এৰি দিয়ে সেইটো লোকচান কাৰ হ'ব সেই এমপ্লয়ীজনৰ হ'ব কোম্পানীৰ একো নাই নেক্সট আৰু এজন এমপ্লয় পাই যাব কিন্তু লোকচানটোতো সেই এমপ্লয়ীজনৰ হ'ব পুতুককৈ চাকৰি পোৱাওতো টান চ' তেওঁ সেইটো ডিচিশ্যন নলৈ সেইটো ভাবিব পাৰে যে মোক যে কোম্পানীয়ে সেইটো কৈছে মোক কেলৈ কৈছে মোৰ ভুলটো ক'ত তো সেইটো সেই এংগাৰটো আমি জিদ হিচাপে কৰি লৈ ল'ব লাগে যে মোক কেলৈ ক'ব পাৰিলে মই সেইটো ক'বলৈ নেক্সট টাইম সেইটো মই চান্সেই নিদিওঁ চ' সেইটো আমাৰ মাজত সেই এংগাৰটো আমি সেইটো এটা নেগেটিভ ইম'শ্যন হয় আমি সেইটো পজিটিভলৈও আমি টাৰ্ণ লৈ ল'ব পাৰোঁ জিদ বনাই নাই আমি এইটো কৰিয়ে দেখাম নেক্সট মাহত ধুনীয়াকৈ সেইটো বস্তু আমি কিহত আমি সেইটো ক'ত ডাউনফল হ'ল সেইটোত প্ৰায়ৰিটাইজ কৰি মেলি আমি নেক্সট বোলে এইটো নহয় এইটো ধুনীয়াকৈ আমি আগবাঢ়ি যাব পাৰোঁ চ' এইটো বুজি পাইছেনে মই কি বুজাব ট্ৰাই কৰিছোঁ চ' মই আৰু এটা এক্সাম্পল মই ইয়াতে দিব বিচাৰোঁ মই এইটো টিভি শ্ব' এটা চাই আছিলোঁ মাষ্টাৰ চেফ তো মোৰ লেডিগৰাকী নাম মনত একদম নাই হ'ল বহুত দিন কিন্তু তেওঁ যোনটো সেই ষ্টৰিটো কৈছিলে মোৰ সেইটো একদম মাইণ্ডত মানে সোমাই গ'ল তেওঁ চবৰে যেনেকৈ আগৰ লাইফৰ কথা কিবা কিবি যেতিয়া নতুন এজন মানে ষ্টাৰ্ট হয় শ্ব'বিলাক তো দেখাই থাকে চ' সেই লেডিগৰাকীয়ে ক'লে যে তেওঁ নতুনকৈ বিয়া হৈ আহিছিলে বিয়া হৈ অহাৰ পিছত তেওঁ কুকিঙত ইমান ভাল নাছিলে চ' সেইটো তেওঁৰ এটা নাজানিছিলে আই থিংক সেইটো তেওঁৰ এজন উইকনেছ হয় যে কুকিং নাজানে ভালকৈ নাজানিছিলে চ' তেওঁ হাজবেণ্ডজন বহুত ছাপৰ্টিভ হয় বাট ফেমিলিৰ ইনলছখিনিয়ে বহুত ডাউন দি থাকে কথা শুনাই থাকে যে কুকিং ভালকৈ নাজানে তো অবভিয়াছলি সেনেকৈ ডাউন দি থাকিলে চবৰে খং উঠিব তেওঁ ফ্ৰাষ্ট্ৰেটেড হৈ গৈছিলে লেডিগৰাকী খং উঠিছিলে তো এবাৰ এনেকুৱা মাইণ্ডত আহিলে যে ডিভৰ্চে দি দিওঁ নেকি এৰি থৈ গুচি যাওঁ যি হয় দেখা যাব বাট তেওঁ পেচেঞ্চ ৰাখি ভাবিলে যে কি কৰিব পৰা যায় তাৰপিছত চালে যে এতিয়াতো আজিকালি ইউটিউবত ভিডিঅ'জ ইজিলি এভেইলেবল থাকে চ' সেই তেওঁ ইউটিউব চাই নিজৰ পেৰেণ্টছৰ পৰা আৰু কাৰ পৰা হেৰি কৰি কুকিং শিকিব ষ্টাৰ্ট কৰিলে নিজে ইটো ডিছ বনোৱা ইটো সিটো সেনেকৈ ডিছ বনাব ষ্টাৰ্ট কৰিলে লাহে মানে বহুত ভাল বনাব ধৰিলে যাকে মাতে ইনভাইট কৰে খাই মানে চবে ইমান ভাল কয় তেওঁক মানে চবে ক'লে যে তেতিয়া মাষ্টাৰ চেফটো ষ্টাৰ্ট হ'ব এনেকুৱা অডিশ্যনৰ মানে এডভাৰটাইজমেণ্ট টিভিত দি আছে তো চবে তেওঁক মাষ্টাৰ চেফত মানে এনেকুৱা লেভেলৰ তেওঁক খানা বনাব ষ্টাৰ্ট কৰিলে যে মাষ্টাৰ চেফত জইন কৰিব ক'লে তো তেওঁ ভাবিলে যে চবেই যেতিয়া কৈছে মোক জইন কৰোঁচোন চ' তেওঁ অডিশ্যন দিলে চিলেক্টটো হ'ল তেওঁৰ ডিছ হৈ মেলি তাৰপিছত তাতে ইমান ভাল জাজেছো বহুত ভাল মানে এপ্ৰিচিয়েট কৰিছে ডিছেছখিনি লৈ চ' তেওঁ নিজিকিলে কিন্তু মানে থাৰ্ড
ফাইনেললৈ চাগে 3টামান ৰাউণ্ড বাকী আছিলে নেকি, তেতিয়া সেই এলিমিনেট হৈ গ'ল। কিন্তু মানে লাষ্টত এনেকুৱা দেখাইছে মানে ইনলজে আহি এপ্ৰিচিয়েট কৰিছে, যোনে মানে টানা মাৰিছিলে আগতে, কথা শুনাইছিলে, নাও দে আৰ প্ৰাউড অফ হাৰ। চ' তেওঁ সেই খংটো জিদ হিচাপে বনাই ল'লে, আৰু যোনটো ৰিলেশ্যন ভাঙিবলৈ গৈ আছিলে, তেওঁ সেই এটা ডিচিশ্যনে, সেই জিদটোৱে, সেই পেচেঞ্চটোৱে তেওঁ ৰিলেশ্যনটো বচালে। আৰু চাওক তেওঁ কিমান লাইফত আগবাঢ়ি গ'ল। তেওঁ এটা সাধাৰণ হোম মেকাৰৰ পৰা এতিয়া গোটেই ইণ্ডিয়াই চিনি পাব। চ' সেইটোৱে কথা, আমি সদায় আমাৰ ষ্ট্ৰেংথছবিলাক এনেকুৱা নহয় যে আমাৰ এইটো মানে অ'ভাৰ কনফিডেণ্ট হৈ যাব, মোৰ এইটোতো পাৰিমেই, চ' মই হৈ যাব, সেই বস্তুটো হ'ব নালাগে। আৰু এনেকুৱাও উইকনেছখিনি আমি এনেকুৱাও নহয়, চাউণ্ড পৰিলে কিবা এটা, এনেকুৱাও নহয় যে আমাৰ উইকনেছখিনি আমি খঙতে যি মন যায় আমি মানুহক কৈ দিম, কাৰণ সেইটো লগালগ এফেক্ট নহ'ব পাৰে, কিন্তু ইন দ্য লং ৰান সেইটো ক'ৰবাত না ক'ৰবাত সেইটো এফেক্ট কৰিব পাৰে। চ' সেইটো মনত ৰাখি আপোনালোকৰ নিজৰ ওপৰতে কাম কৰক, ৱৰ্ক অন ইয়ৰ চেল্ফ। বেলেগৰ ওপৰত কি কৰিছে কি নাই সেইবিলাক ধ্যান নিদি নিজে কি কৰিব পাৰোঁ সেইটোত বেছি ইম্পৰ্টেঞ্চ দিয়ক। আৰু আই হোপ যে মই আজি মোৰ ভিডিঅ'টোত যোনখিনি কৈছোঁ আপোনালোকৰ কামত আহিব। তো যদি মোৰ ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ এয়াই, তো আকৌ আহিম আৰু এটা ভিডিঅ' লৈ, আৰু ভাল থটছ লৈ। তো টিল দেন, টাটা।